নমস্কাৰ, কি খবৰ বন্ধুসকল? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু সদায় সুস্থ হৈ থাকক। আজি মই বাত বিষ বা গাঁঠি বিষৰ কেইটামান ঘৰতে বিচাৰি পোৱা সহজ ঔষধ দিব ওলাইছোঁ। মোৰ আশা এই ভিডিঅ'টো চাই আপুনি বাত বিষ গাঁঠি বিষৰ ঔষধ ব্যৱহাৰ কৰি নিজৰ বেমাৰ নিজেই ভাল কৰিব পাৰিব। সকলোতে পাব পৰা নানা ধৰণৰ বন ঔষধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰা সহজ বন ঔষধ আগবঢ়োৱা হৈছে। এই ঔষধ ব্যৱহাৰ কৰি আপুনি উপকাৰ সাধন কৰিলে ই মোৰ বাবে সৌভাগ্য হ'ব। বন্ধুসকল, এই বেমাৰৰ লক্ষণসমূহ এনেকুৱা: হাত ভৰি আঙুলিৰ গাঁঠি বিষ হয় আৰু গাঁঠিয়ে গাঁঠিয়ে বিষ হয়। হাত ভৰি গাঁঠিবোৰ উখহি পৰে আৰু হাত কুচোৱা মেলাত অসুবিধা হয় আৰু বিষ হয়। বন্ধুসকল, এতিয়া এই বেমাৰৰ কাৰণ বা কিয় এই বেমাৰটো হয় ভালদৰে জানি লওক। বন্ধুসকল, এই বেমাৰৰ কাৰণ হৈছে আমাৰ শৰীৰত ইউৰিক এচিড জমা হ'লে আৰু নিয়মীয়াকৈ কষ্ট নকৰা লোকৰ এই বেমাৰটো হয় আৰু ই এক বংশগত ৰোগ হয়। সাধাৰণতে মহিলাসকলৰ এই বেমাৰটো বেছিকৈ হোৱা দেখা যায়। 40-45 বছৰৰ পাছত এই বেমাৰটো সাধাৰণতে দেখা দিয়ে। বন্ধুসকল, এতিয়া এই বেমাৰৰ কেইটামান সহজ বন ঔষধ দিয়া গৈছে। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এতিয়া এই বেমাৰৰ ঔষধ হৈছে কটাহী বেঙেনা ঠাৰিৰ লগত ওলকচু দি লগত নহৰু আৰু জালুক দি নিয়মীয়াকৈ 7 দিনলৈ খালে পুৰণি বাত বিষো নাশ হয়। প্ৰতিদিনে নিয়মীয়াকৈ ওলকচু 3 সাঁজকৈ খালে উপকাৰ পোৱা যায়। অমিতা আঠা আৰু অমৰা ছালৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়। ছজিনা গছৰ ছালৰ গুড়া 5 গ্ৰাম লগত জালুকৰ গুড়ি মিহলাই খালে বাত বেমাৰটো ভাল হয়। এনেকৈ 7 দিনলৈ খাব লাগে। ভেদাইলতাৰ লগত পিপলি আৰু নৰসিংহৰ পাত দি তৰকাৰী বনাই 7 দিনলৈ দিনে 3 সাঁজকৈ খালে যিমান পুৰণি বাত বিষ বা গাঁঠি বিষ হ'লেও ভাল হোৱাটো দেখা যায়। কেৰেলা গুটি আৰু কপাহৰ পাত খুন্দি উখহা ঠাইত প্ৰলেপ দিলে জামৰি যায়। বছ তেল নাইবা তিলৰ তেলেৰে মালিচ কৰিব লাগে। হালধিৰ ৰসৰ লগত ভেদাইলতা ৰস সমপৰিমাণ মিলাই দিনে 2 বাৰকৈ একেৰাহে 15 দিনলৈ খালে পুৰণি বাত বিষ ভাল হয়। মহানিমৰ পাত আৰু ছজিনা পাত ভাজি খোৱাটো ভাল। পাৰিলে
জিলমিল শাকৰ তৰকাৰী আৰু ভেদাইলতা তৰকাৰী খোৱা আৰম্ভ কৰক। আপুনি উপকাৰ পাব আৰু বাত বিষৰ পৰা আৰোগ্য লাভ কৰিব। কিছুমান খাদ্য খাব নালাগে, যেনে উৰহি, শুকান মাছ, তিতাকেৰেলা, মাংস আৰু কেঁহা বস্তু খাবলৈ নালাগে। পাৰিলে গা ধুবলৈ গৰম পানী ব্যৱহাৰ কৰিব। সদায় গৰম পানী দি গা ধুলে এই বেমাৰটোৰ কাৰণে ভাল। সাৱধানতা ৰাখিব, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।